হে দোস্ত আজি আমি দেওপানী গৈ আছো। কোন দিনা আছে কৃষ্ণ দা, অংকুৰ দা, ডিপু দা। আপোনাৰ নামটো কি আছিলে? ৰাজীৱ। আপুনি অভিজিত দা ড্ৰাইভ। ঠিক আছে, লেটছ গো। হঠাতে এটি উন্মাদনা মোৰ ইয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা তোমাকে দেখিলে কেনো নজনাকে কাষৰলৈ আহিলে। বৰ্তমান আমি জামুগুৰি পাহাৰৰ ভিডিঅ'টো কৰিবলৈ নহয় মনত আহি গৈছিলে এটা জামুগুৰি ব্ৰিজ। জামুগুৰি পুলিচ ষ্টেচনটো আছে। আমি এতিয়া গৈ আছো। আমি জামুগুৰি দলং পাম, মানে বৰাক নদীৰ ওপৰেদি আমি যাম। এতিয়া 300 মিটাৰমান আছে দলংলৈ, এনেকৈ চাই থাকক। এইটো আপোনালোকে দেখিবলৈ আছে শিলৰ পৰি ঘৰ চৰ বনাবলৈ আপোনালোকে ইয়াৰ পৰা কিনি কৰিব পাৰিব দেই। দেখাই দিছোঁ আপোনালোকে চাই লওক। এয়া ধাবা এখন আছে, আপোনালোকে কেতিয়াবা আহিব, ধুনীয়াকৈ সুন্দৰ প্ৰীতি ভোজ এসাঁজ খাই যাব। ফাইনেল আমি এতিয়া জামুগুৰি দলং পোৱা আছে। এয়া দৰং নদীৰ ওপৰত আছো এতিয়া আমি। বাৰিষা গছজোপা পানী উপচি আছে। ভাত নোখোৱাকৈ আহিছোঁ, একদম চাকি তাকি জ্বলাম বুলি ধুনীয়াকৈ। সকলোৰে যাতে মনে ভাবি থকা বাস্তৱত পৰিণত হয় তাৰ এষাৰে আমি দেওপানী আহি আছোঁ দুৰ্গা মন্দিৰ। বৰপথাৰ ৰোডত গৈ আছোঁ এতিয়া আমি ইয়াত।
চাব আহি মৌসনা কুলিৰ বৰষুণ দিয়া মায়া ভৰা জোনাকী সুবাসী কবিছো ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া পাচাপ চাচাপ কৰি দিলো ধুনীয়াকে। আমি গৈ আছো, বৰষুণ অলপ অলপ দিছে। তাৰ আগত আপোনালোকে দেখিবলৈ পাইছে পুৰা বৰষুণ দিছে, অলপ জুম কৰি দিছো। বলক এতিয়া আমি দেওপানীলৈ গৈ থাকো। তামাম বৰষুণ, আজি আমি বাইকত হোৱাহেঁতেন পাই গলোহেঁতেন। গতিকে আমি এতিয়া বলেৰত আহিছো, এতিয়া ভালেই হৈছে। গতিকে নহলে এতিয়া বৰষুণত তিতি গোটেই ভিজ ভিজি হৈ গলোহেঁতেন। বলক ভিডিঅ'টো আগলৈ চাই থাকক। গান লগা ধুনীয়া বৰষুণ দিছে নহয়। বহুত দিন আমাৰ আচলতে গাঁৱত বহুত দিন বৰষুণ দিয়া নাই। আচলতে খেতি চিজন যদিও খেতি কৰিব পৰা নাই। গতিকে ইয়ালৈ আহিছো, আমি বৰষুণ যাক পাইছো, বহুত ভাল লাগিছে মনটো। বহুত ভাল লাগিছে। আপোনালোকে চাই থাকক। বৰষুণৰ বতৰটো ভালে লাগে, কিন্তু অধিক বৰষুণ হলেহে বেয়া লাগে। বহুত ডাঙৰ বৰষুণ আপোনালোকে দেখিবলৈ পাইছে। স্পীড যাব পৰা নাই, আমি দেখাই নাই গাড়ীত। বেকগ্ৰাউণ্ডৰ গানটো বহুত খতৰনাক লাগে। দেওপানী পালোহি আমি ফাইনেলি। চাই থাকক। নাম বুলি নাপাবি এই ক'বা আঁতৰত নামাবি দেই, দোকানৰ কিনাৰত নামাবি। চাকি দিবি নেকি? এতিয়া নামিব নোৱাৰে, কেনেকে গাড়ীতে থাকিব লাগিব। আজি মানুহবোৰ চব আহিছে। এয়া মানুহবিলাক আহিছে, বৰষুণত গোটেই দোকানৰ ভিতৰত সোমাই আছে। দেখিছে আপোনালোকে। জাহাজী কলকা দুটামান খাবলৈ। জেগা নাই গাড়ী থবলৈ, ফিল্ডত যাব লাগিব। আপোনালোকে দেখিছে দেওপানী গেট এখন। আৰু বৰষুণ দি দিছে। আপোনালোকে দেখিবলৈ পাইছে দেওপানী গেট ধুনীয়া। মানুহ গোটেই বৰষুণ দি আছে। ফিল্ডলৈকে জেগা নহ'ব। এই মাজতে ৰখাটো দেই। আমি গাড়ী পাৰ্কিং কৰিবলৈ আহিলো। এই দেওপানীৰ ওচৰতে ফিল্ড এখন আছে, ইয়াতে আছে গাড়ী। এয়া মানুহে খানা খাই আছে। আজি যিহেতু দেওবাৰ, ইয়াত দুৰ্গা মন্দিৰত দেখিবলৈ পাইছে আপোনালোকে কিমান মানুহ আহিছে। টিলিঙাটো বজাই যাওঁ। আজি বহুত যথেষ্ট সংখ্যক মানুহ ইয়াত আছে। আমি শৰাই দিবলৈ গৈ আছো শংকুৰক। দেখিছে কিমান মানুহ দেওপানী মন্দিৰত আজি।